হে ৰাম 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 শুনৈ গাৱৈ স্মৰৈ যিটো তোমাৰ কথা কওঁ আনে কৰে কীৰ্তন প্ৰশংসে অচিৰকালতে পাওঁ হৈ তোমাৰ চৰণ আউৰ দুনাই নাহি তাৰো জনম মৰণ তুমি এৰিলা তই আমি মৃতক নগলে যাদৱ বংশ মৰৈ সমুদায় একো বুলিবা কমই নপাৰো সম্প্ৰতি যেন লাগে কৰা দেৱ অগতি ৰগতি কুন্তীয়ে ফুটি কৰি কৃষ্ণক কৈ ভগৱানক কৈছে হে প্ৰভু যিজনে নেকি তোমাৰ কীৰ্তন কৰে যিজনে তোমাৰ গুণনাম শ্ৰৱণ কৰে সেই সকল লোকে অচিৰকালতে মানে অতি সোনকালে কম সময়তে তেওঁলোকে মুক্তি পায় ইয়াৰ পৰা তেওঁলোকে আনন্দ ধামলৈকে গুচি যায় তেওঁলোকে এই পৃথিৱীখন মৃত্যুভূমি ইয়াত বাৰে বাৰে জীৱ জন্মে আৰু বাৰে বাৰে মৃত্যু হয় জনম মৰণ ভুগি থাকে অত দুখ সহ্য কৰি কেতিয়াবা মানুহৰ দেহা কেতিয়াবা পশু পক্ষীৰ দেহা কেতিয়াবা গছ তৃণলতাৰ দেহা ৰোটেশ্যন হৈ থাকে বৰ দুখৰ দেহা এইবিলাক এই পৃথিৱীতে নৰকৰ নিচিনা বহুত জীৱ আছে দেখিলে ভয় লাগে দেখিলে ঘিণ লাগে সেইবিলাকো দেহা কৰ্মফলত জীৱই লাভ কৰি থাকে সেইকাৰণে এই চক্ৰখনৰ পৰা তোমাৰ চৰণ চিন্তা কৰা জীৱবিলাকে উদ্ধাৰ পাব পাৰে সোনকালে তুমি এনে ঈশ্বৰ আৰু এবাৰ যদি এই চক্ৰখনৰ পৰা উদ্ধাৰ পায় দুনাই আৰু সেই জীৱবিলাকৰ জনম মৰণ হৈ নাথাকে আৰু বৈকুণ্ঠৰ আনন্দ ধামলৈ গুচি যায় তেওঁলোক অমৰ সত্তালৈকে গুচি যায় শান্তিৰ সত্তালৈকে গুচি যায় এই পৃথিৱীখনত বিশ্বাস নাই এই পৃথিৱীখনত বিশ্বাস নাই এই সংসাৰত বিশ্বাস নাই সকলোৱে নিজৰ জীৱন সংগ্ৰামৰ কাৰণে নানান ধৰণৰ ৰাইজ আজি ভাৱৰীয়া দেখেই নাট ঘৰ কোনে কিবা ভাও ল'বা আদি সময় যে তাকৰ অলপ সময় এটা এটা ভাও কৰি আমি চলি আছোঁ কেৱল অনেক ধৰণৰ ইয়াত বিশ্বাসঘাতক হৈ গতিকে এই ইয়াৰ পৰা যাব লাগে য'ত নেকি বিশ্বাসযোগ্য ঠাই য'ত পুৰা নিৰাপত্তা আছে য'ত মহান আত্মাৰ শান্তি আছে য'ত নেকি দুখ নাই সুখেৰে ভৰা য'ত ঘৃণা নাই য'ত প্ৰেম আছে আনন্দ আছে মৰম চেনেহেৰে ভৰা তালৈকে যাব পাৰি কিন্তু কৃষ্ণ তুমি যে আজি যাব ওলালা আমাক এৰি থৈ তুমি এৰাৰ পিছতে আমাৰ গৃহ এৰাৰ পিছতে আমি মৰাৰ নিচিনা হৈ যাম আৰু আনফালে চিন্তা কৰিছোঁ যে যাদৱ বংশয়ো কৃষ্ণৰ বংশটোৰ নাম আছিল যাদৱ বংশ গতিকে তেখেতসকলেও দ্বাৰকাত যিসকলে বাস কৰিছিলে গতিকে দ্বাৰকাত তেওঁলোকেও ৰখি আছে কেতিয়া আহিব বুলি তেওঁলোকে বৰ অপেক্ষাত আছে গতিকে হে অগতিৰ গতি তুমি যিটো ভাল দেখা সেইটোকে কৰা মই ইয়াত একো ইয়াত মাত মাতিব আৰু মই নোৱাৰোঁ কিন্তু এটা কথা কুন্তীয়ে এটা স্নেহত কৈছে মই যে তোমাক সদায় আমাৰ হস্তিনাপুৰ এৰি যোৱাৰ পিছতে যে আৰু তোমাক সদায় মই দেখা নাপাম সেইটোহে মোৰ খেদ বুলি কৈছে দেখা পাই আছিল মহা সাহসেৰে ভৰি আছিল আনন্দৰে ভৰি আছিল
সমস্ত দুখ পাহৰি থাকোঁ, কিন্তু তুমি যোৱাৰ পিছতে মই মৰাৰ নিচিনা হৈ যাব লাগিব। যিখন ঘৰত প্ৰভুৰ নাম কীৰ্তন চলি থাকিব, এখন ঘৰ দুখীয়াই হওক ধনীয়ে হওক, সেইখন ঘৰৰ আনন্দটো বেলেগ হৈ থাকিব। যাৰ ঘৰ ৰাতিপুৱা অকণমান প্ৰসংগ হৈ থাকিব, ভাগৱত পাঠ অকণমান হৈ থাকিব, যাৰ যিখন ঘৰৰ পৰিয়াল গুৰু সমাজ থাকিব ৰাতিপুৱা সন্ধিয়া, এখন ঘৰৰ আনন্দটো অলপ বেলেগ হৈ থাকিব। তেওঁ লাগিলে দিনটো দুসাঁজ খাব নোপোৱা মানুহক এসাঁজেই খাওক, লাগিলে লঘনাই থাকক, কিন্তু আত্মাৰ সুখত থাকে মানুহজন। সেই পেট ভৰাই খাব পোৱা মানুহেও সেই মহা আনন্দটো, সেই নিৰ্মল আনন্দটো কিন্তু লাভ কৰিব নোৱাৰে। কেৱল এই অনুভৱটো ভকতেহে বুজি পায়, অভকতে বুজি পায়। গতিকে তুমি এটা কাম কৰা, যাদৱ বংশ আৰু পাণ্ডৱ বংশ, এই বংশ দুটাৰ মাজত এটা ছেদ ভাৱ কৰি দিয়া আমাক। এইটো কিন্তু দুখত পোৱা কথাহে, আৱেগত পোৱা কথাহে। আন দেৱ ধৰ্ম তন যাওক মতি, তোমাতক ৰুহো মাত্ৰ নিৰন্তৰে ৰুতি। যেন জাজি গংগা অনিৰোধক যদি, সাগৰত পৰয়ত থাপি দেৱ নদী। সেইমতে বিহিকো নগনি মোৰ সদায় স্মৰক মাত্ৰ তোমাৰ চৰণ। খালি মোক এটা উপকাৰ কৰি থৈ আজি তুমি যাবা, আৰু এটা বৰ দি থৈ যাবা। সেই বৰটো হ'ল যে মোৰ ল'ৰাকেইটা ভালে থাকক, হস্তিনাপুৰৰ ৰাজ্যময় হওঁ, ৰাজ্যখনে একো বিঘিনি নঘটক, শত্ৰুৰ আক্ৰমণ নহওক, এইবিলাক অকাল মৃত্যু নহওক, এইবিলাক কোৱা কৈছে। যে মোৰ আন দেৱ ধৰ্মত যাতে মোৰ মনটো নাযায়। কিমান এশৰণীয়া মনৰ মানুহ তাক। গতিকে ভক্তি ধৰ্মৰ মাৰ্গটো অলপ, দৰ্শনটো অলপমান বেলেগ। এইটো অলপ বস্তুটো নিৰ্মল দৰ্শনৰ বস্তু এইটো। সেইকাৰণে আপুনি ঈশ্বৰ বিশ্বাস থকা মানুহৰ দুৰ্গতি আহি থাকক, কিন্তু ঈশ্বৰৰ আপুনি চৰণ নেৰিব, আপুনি নাম নেৰিবচোন। দুখৰ দিনাখনো আপুনি সিদিনাখনে কিমান সাহস পাই যাব। সদায় আপুনি নীতি নিয়ম আৰু ধৰ্মৰ মাৰ্গটোত কিবাকে যত্ন কৰি আপুনি স্থিৰ হৈ থাককচোন। আপোনাৰ অযুত শক্তি দেহত আপোনাৰ মনত আহি থাকিব। গতিকে মোৰ যাতে আৰু বেলেগ ধৰ্মত যাতে মনটো যাতে নাযায়, তোমাৰ চৰণতে যাতে মোৰ সদায় মোৰ মনটো থাকে। মৰাম যেন জাজি গংগা অনিৰোধক যদি, সাগৰত পৰয়ত থাপি দেৱ নদী। যদি গংগাক যদি কিছুমান বৈ আছে, ব্ৰহ্মপুত্ৰ বৈ আছে, কলৈ গৈ আছে? লক্ষ্য সাগৰলৈকে। তাতে যদি কিছুমান জাহাজীয়ে যদি ব্ৰহ্মপুত্ৰৰ সোঁতক যদি বাধা দিব বিচাৰে, ব্ৰহ্মপুত্ৰ বা গংগা নিৰোধ হ'ব নেকি বাৰু? কেতিয়াও ৰোধ কৰিব নোৱাৰে। যাবই, সাগৰত পৰিবই গৈ। লক্ষ্য সাগৰ। ঠিক তেনেকুৱাকৈ অনেক বিঘিনি মোৰ জীৱনত আহিব, মানুহৰ জীৱনত অনেক বিঘিনি আহিব। কুন্তীয়ে কৈছে মোৰ জীৱনত আৰু অনেক বিঘিনি আহিব পাৰে, কিন্তু যাতে এই বিঘিনিবিলাকে যাতে মোক তোমাৰ চৰণৰ পৰা বিশ্বাসখিনি যাতে মোৰ হেৰাই নাযায়। তাৰমানে যাতে মোৰ তোমাৰ চৰণ দুখানিত বিশ্বাসটো যাতে মোৰ দুখৰ দিনতো থাকে, বিপদৰ দিনতো থাকে,
সুখৰ দিনতো থাকে সেইটো কৈছে তাৰমানে কৃষ্ণৰ চৰণ দুখানি সাগৰ বুজাইছে আৰু এই জাজিবিলাকক নদীৰ লগত তুলনা কৰিছে আৰু এটা কথা ক'ব সেইমতে বিঘ্নি কোন গণি মোৰ মন সদায় স্মৰূপ মাত্ৰ তোমাৰ চৰণ ইয়াত আৰু এটা কথা আছে যে সাগৰত পৰয় তথাপি দেৱনদী বুলি কৈছে দেৱনদী বুলি কৈছে ভগৱান কৃষ্ণ হ'ল সৃষ্টিৰ স্থিতি আৰু লয়ৰ এক প্ৰধান কাৰণ তেওঁৰ পৰাই সৃষ্টি হৈছে আৰু তেওঁতেই লয় হয় আৰু তেওঁৰ গৰ্ভতেই বায়ু সৌৰজগত পৃথিৱী অনন্তকোটি ব্ৰহ্মাণ্ড আমি নাজানাকৈ কিছু আৰু ব্ৰহ্মাণ্ড লুকাই আছে বোলে সেই ব্ৰহ্মাণ্ডবিলাকৰো ভগৱানৰ গৰ্ভতে আছে বুলি কৈছে তেওঁৱে সৃষ্টি কৰিছে আৰু সেইকাৰণে ভগৱানক সাগৰৰ লগত তুলনা কৰিছে আৰু যিসকল ভগৱন্তৰ গৰ্ভত দেৱতাসকল আছে দেৱীসকল আছে সকামী মানুহবিলাকে তাক পূজা কৰে কিন্তু এটা সময়ত কি কয় সেই দেৱ দেৱীসকলো গৈ সৃষ্টিৰ শেষত যেতিয়া প্ৰলয় আহে যেতিয়া পৃথিৱীখন বিনাশ হৈ যায় তেতিয়া সেই দেৱ দেৱীসকলো আকৌ সেই ভগৱানৰ শৰীৰতে বিলীন হৈ যায় কেৱল আকৌ এই উৰণ বুৰণ গজন ভ্ৰমণ সাগৰ ভৈয়াম সমস্ত এই সৌৰজগত সূৰ্যলোক চন্দ্ৰলোক বায়ুলোক সমস্ত লোক সেই ভগৱন্তৰ এই পৃথিৱী সাগৰ মহাসাগৰ আকাশ পোহৰ পাহাৰ পৰ্বত সমস্তবিলাকে কি কৰে সেই ভগৱন্তৰ গৰ্ভতে আকৌ লীন হৈ যায়গৈ গতিকে সেইকাৰণে ভগৱানক সাগৰ বুলি কৈছে আৰু এই দেৱ দেৱীবিলাকক যে কাম্য কৰ্ম কৰা ব্যক্তিসকলে উপাসনা কৰা সেই দেৱ দেৱীবিলাকক তাৰ নদীৰ লগত তুলনা কৰিছে গতিকে সেইকাৰণে ভগৱান কৃষ্ণই সাগৰে কি কৰে ইমান নদীৰ পানীবিলাক গৈ গৈ নিৰন্তৰে সাগৰত পৰি আছে ব্ৰহ্মপুত্ৰ এতিয়া কিমান বিশাল নদী গংগা যমুনা সৰস্বতী গোদাবৰী আৰু কত কত নদী আছে নিৰন্তৰে গৈ সাগৰত পানী পৰি আছে সাগৰত ঢৌ উঠলি আছে কিন্তু সাগৰে কিনাৰ নাভাঙে কিন্তু বাৰিষা নদীত অলপ পানী আহি যায় নদীয়েনো মানুহৰ মথাৰি চথাৰি ভাঙি মানুহৰ ঘৰ দুৱাৰ একে নষ্ট কৰি আলাই আথানি কৰি থৈ যায় ভগৱান কৰুণা সাগৰ এই সাগৰ হ'ল ভগৱান কৃষ্ণ তেওঁ কিনাৰ নাভাঙে নিৰহংকাৰী সাগৰ আনৰ অন্যায় নকৰে সাগৰে ভগৱান তেনেকুৱা কৰুণা সাগৰ ঐশ্বৰ্য সম্পত্তিৰ মালিক হৈও অপাৰ পানীৰ অধিকাৰী হৈও সাগৰে কিনাৰ নাভাঙে সমস্ত শক্তিৰ অধিকাৰী হৈও ভগৱানে কাৰো অন্যায় নকৰে কাকো ধনী দুখীয়া বুলি ভাল দেখা বেয়া দেখা বুলি কোনো স্বাৰ্থ নাৰাখে জীৱবিলাকৰ নিজৰ কৰ্মৰ ফল দি নিজৰ কৰ্মফলটো জীৱ কেৱল ভোগ কৰি থাকে তাতে ভগৱানে হস্তক্ষেপ নকৰে আমাৰ মানুহবিলাকে কয় যে ভাগ্য বেয়া মোৰ ভাগ্যৰ কাৰণে এইটো হ'ল হয় কিন্তু ভাগ্যৰ কাৰণে হৈছে ভাগ্যটো হ'ল কপালৰ লিখন বুলি কয় শাস্ত্ৰত আৰু সেই কপালৰ লিখনটো এইটো যে নিজে কৰি অহা কৰ্মখিনিৰ ফল কেৱল আপোনাৰ লিখি থৈ গ'ল সেইখিনি আকৌ আপুনি সুখ দুখ ভোগ কৰিব লাগে তাতে ভগৱানে আপোনাক হস্তক্ষেপ নকৰে আপোনাৰ পক্ষপাত কৰে ভকতৰ কিন্তু ভকতৰ পক্ষপাত কৰে কেনেকৈ পক্ষপাত কৰে যে ভকতৰ পক্ষপাত এনেকৈ কৰে যে প্ৰহ্লাদৰ পক্ষপাত কৰিছে ভগৱানে তেওঁৰ যদি পক্ষ লয় ভকতৰ পক্ষ তেওঁ ল'ব ভকতৰ পক্ষ আমি যদি তেওঁক ভাবোঁ তেওঁ ভাবো আমাৰ কাৰণে নিশ্চয় নিশ্চয় সেইটোৱে কাৰণ ভকতজন সদায় লোকৰ হিতৰ কাৰণে তেওঁলোকে জগতত জীয়াই থাকে লোকৰ কল্যাণৰ কাৰণে জীয়াই থাকে আৰু যিসকল নেকি সাধাৰণ ভকত আছে সেই সাধাৰণ ভকতখিনিয়ে তেওঁলোকেও
আনৰ কল্যাণ আৰু উপকাৰ কৰিব নোৱাৰিলেও আনক অপকাৰ নকৰাকৈ জীয়াই থাকে। মই জীয়াই থাকিবৰ কাৰণে কাৰোবাৰ এজনক দুখ দি জীয়াই থকা মানসিকতা ভকতৰ নাথাকে। ফলত ভগৱানৰ প্ৰিয় হৈ যায়। ভগৱানে সেইটোৱে বিচাৰে যে মই সৃষ্টিখন কৰিলোঁ, লোকজগত শান্তিয়ে থাকক। মানুহক জ্ঞান দিব পাৰিলে জগতত শান্তি আহিব। সেইকাৰণে তেখেতে জয় বিজয় বৈকুণ্ঠৰ পৰা নমাই আনিছে। সেইটো তেওঁৰ চলনাহে আছিল। 4 সিদ্ধৰ যোগেদি জয় বিজয় অভিশাপটো ভগৱানেহে দিয়াইছে। কিয় দিয়াইছে? ইয়াত প্ৰশ্ন আছে যে বৈকুণ্ঠত থকা মানুহৰ কেনেকৈ খং উঠিব পাৰে? বেটেদি যে দুৱাৰখনত ঠেলি দিলে যে আপুনি সোমাব বুলি, সেইটোতো তাতে নিয়মে নাই। ক'ৰ পৰা আহি গ'ল সেই মানসিকতাটো? যিটো বৈকুণ্ঠত নিয়মে নাই, ইমান বছৰ কৰাই নাই তেওঁলোকে, ইমান সাধক আছিল তেওঁলোকে বৈকুণ্ঠপ্ৰাপ্ত হৈ গৈছে জয় বিজয়ে। এই চলনাটো কাৰ? চলনাটো এইকাৰণে কৰিছে ভগৱানে। চলনাটো বেয়া নেকি বাৰু? বেয়া নহয়। চলনাটো এইটো যে লোকক দেখুৱাব লাগিব ধৰ্মৰ মাৰ্গ। কোনেৰে দেখুৱাব? খেল এখন দেখুৱাব লাগিলে সেই বিষয়টোৰ ওপৰত বহুত পাৰ্গত মানুহ লাগিব, তেতিয়াহে খেল ভাল জমিব। গতিকে ভকতসকল অতি আধ্যাত্মিক জ্ঞানী, ভকতসকল টিকালজ্ঞ জানে, সেইকাৰণে ভকতক লৈ আহিছে না আমি পৃথিৱীত যাব লাগিব। এতিয়াতো বৈকুণ্ঠৰ পৰাতো, বৈকুণ্ঠত মানুহ গ'লেতো দুনিয়াত ঘূৰি নাহে। দুনিয়াত ঘূৰি নহা ঠাইৰ পৰা জয় বিজয় কেনেকৈ ঘূৰি আহে? জয় বিজয় ঘূৰি আহিলে এইকাৰণে যে এইটো ভগৱন্তৰ লীলা কৰিলে। কিয় কৰিলে? যে ভকতৰ লগতে মই খেলটো খেলি লোকক ধৰ্মৰ মাৰ্গটো দেখুৱাব লাগিব। নহ'লে মানুহবিলাক দেখোন বিশৃংখল হৈ থাকিব, হিংসা হত্যা কৰি থাকিব, জীৱবিলাকক দয়াই নকৰিব। মানুহৰ হাতত সমস্ত শক্তি মই দি দিছোঁ, মানুহক জ্ঞান দিব লাগিব। মানুহক ৱাইল্ড হৈ থাকিব, নহ'লে মানুহক চিভিলাইজ কৰিব নোৱাৰা যাব। সেইকাৰণে জয় বিজয়ক নমাই আনিলে। তাৰ পৰা আনি হিৰণ্যক আৰু হিৰণ্যক্ষ আৰু হিৰণ্যকশিপু কৰি জন্ম দিলে। তাকো দিছে ভাল ঋষিৰ গৰ্ভতে দিছে, কশ্যপ ঋষিৰ গৰ্ভত দিছে। তেওঁ মহান জ্ঞানী। গতিকে গোটেই ধৰ্মৰ মাৰ্গটো তেতিয়াৰ পৰা যে আপোনালোকে তাতে যে আকৌ দ্বিতীয় গৰ্ভত আহি মানে অসুৰৰ জন্ম হ'ল। কিয় জন্ম হ'ল সেইটো এটা মাৰ্গ আছে, তাত দৰ্শন আছে যে যদি আই মাতৃসকল বা বাপসকলে যদি মানে এইটো কেতিয়া মানে এটা সন্তান স্থিতি কৰিব লাগিলে তাৰ সময়ৰ নিৰ্ধাৰণ কৰি আমাৰ তাতেও দৰ্শন দি গ'ল, যাতে জগতত এইটো কাম মানুহে নকৰি যাতে জগতৰ মংগলৰ কাৰণে এটা ব্যৱস্থা আছে, সেই ব্যৱস্থা মতে ভাগৱতত দিয়া মতে মানুহে আগবাঢ়ে, তেতিয়া মানুহবিলাক। গতিকে তেওঁ জয় বিজয় এইকাৰণে লৈ আহিলে। আহি 3টা জন্ম ৰাখিলে ইয়াত। আৰু এনেকুৱা এটা ইয়াত সাংঘাতিক লীলা খেলাইছে যে তেওঁলোকক কিন্তু সাধাৰণ মানুহ কৰি অনা নাই, সৰ্বশক্তি তেওঁলোকক দি দিছে ভগৱানে। তেনে মানুহক দেখুৱাব লাগিব যে সাধাৰণ শক্তিৰে আহিলে কোনো গুৰুত্ব নিদিব। যদি পৰম শক্তি হৈ আহে তেওঁৰ গুণানুকীৰ্তন কিন্তু সকলোৱে মূৰ দোৱাব। বা ইমানটো শক্তি আমাৰ নাই এতিয়া, তেওঁৰ বহুত শক্তি আছিল, আমাতকৈ কোটি কোটি গুণ বেছি শক্তি আছে। সেইকাৰণে তেওঁ মানসিকতাত এটা জ্ঞান সোমাই দিলে ভগৱানে যে তুমি ব্ৰহ্মাৰ তপস্যা কৰা। কাম্য দেৱতাই কামনা ফল দিব, আৰু সেই কামনা ফল যিমানেই আপুনি নাপাওক এদিন তাতে কিন্তু ভগৱানে চিদ্ধ ৰাখি থয়। যদিহে তাৰ দুৰুপয়োগ হয় আপোনাৰ বিপদ আহি গ'ল, ভগৱান আকৌ খাৰা হৈ যাব আপোনাক নিধন কৰাৰ কাৰণে, বিনাশ কৰাৰ কাৰণে, বশ কৰাৰ কাৰণে। সেই মাৰ্গটো তাত দেখুৱাইছে। গতিকে ভকতক আনি ইমান সৰ্বশক্তিমান কৰি দিলে যে দিনতো নমৰে, ৰাতিও নমৰে, পৃথিৱীতো নমৰে, আকাশতো নমৰে, হস্ত একোই ভেদ কৰিব নোৱাৰে শৰীৰত। ব্ৰহ্মাদেৱে সৃষ্টি কৰা সমস্ত জীৱৰ হাতত, কোনো জীৱৰ হাতত তেওঁ বধ নহয়। ইণ্টাৰনেলি তাৰমানে অমৰ বৰটোৱে লৈ লৈছে। দিনতো নমৰে, ৰাতিও নমৰে, ঘৰৰ ভিতৰতো নমৰে, বাহিৰতো নমৰে, দিনতো নমৰে, ৰাতিও নমৰে। কেনেকুৱা বৰ এটা লৈ ল'লা, ইমান বুদ্ধি কৰি লৈছে তাৰমানে। ডাইৰেক্ট অমৰ বৰটো নিদিয়ে জানে ব্ৰহ্মাই। অমৰ বৰটোকে খুজিছিল প্ৰথম, সেইটো দিব নোৱাৰোঁ বুলি কোৱাত এইকেইটা বৰ খুজি ল'লে। তাৰমানে ইনডাইৰেক্টলি সৰ্বশক্তিমান বৰটো লৈ ল'লে, অমৰত্বৰ বৰ লৈ ল'লে। ব্ৰহ্মাই কৈছে বোলে হ'ব বাৰু, সেইটো হ'লে পাবি বাৰু।
কিন্তু যদি সেই শক্তিটো যদি বিপথে পৰিচালনা কৰা লোকৰ অন্যায় কাৰণে শক্তিটো যদি প্ৰয়োগ কৰা তেতিয়াহ'লে প্ৰভু ভগৱন্ত অসন্তুষ্ট হ'লে সেইটো মোৰ গাত দায় নাই বোলে হ'ব। অজ্ঞানী লোকে যেতিয়া এনেকৈ শক্তি পাই যায়, ধন পায়, ঐশ্বৰ্য পায়, বিভূতি পায়, চাকৰি বাকৰি হ'ল, গাড়ী ঘোঁৰা হ'ল, এতিয়া আমাৰ বহুত কিবা কিবি শক্তি পাই গ'ল। এতিয়া আৰু টকা ইনকাম কৰিব লাগিল, এতিয়া মই স্বৰ্গৰ ৰজা হ'ব লাগিল, এতিয়া দুখনহে গাড়ী ল'লোঁ আৰু 10খন ল'ব লাগিব, এতিয়া এটাহে ঘৰ বান্ধিলে এইবাৰ বিল্ডিং বনাব লাগিব, এতিয়া কূটনৈতিক কৰি নানান অন্যায় অত্যাচাৰ যেতিয়া বঢ়াই দিবগৈ, সাধুসকলৰ অত্যাচাৰ হ'ব, মনত দুখ কষ্ট হ'ব, তেতিয়া ভগৱান ৰুষ্ট হ'ল আৰু ৰুষ্ট হৈ লাহেকৈ অতিবাদ যেতিয়া হৈ যাব, তেতিয়া ভগৱান ৰুষ্ট হৈ ইজনেও ক'ব নহয় প্ৰভু মোক এইটো বিপদৰ পৰা বাচাই দি ইয়াৰ কাৰণে প্ৰভু সুখ শান্তি নোপোৱা হৈছোঁ, সিজনে কয় প্ৰভু মোক এইটো বিপদত পেলাব খুজিছে আপুনি ৰক্ষা কৰক। এই প্ৰাৰ্থনাবিলাক এতিয়া ভগৱানৰ ওচৰলৈ যাই থাকিব আবেদনবিলাক। ভগৱানেতো ভকতৰ আবেদনটো নাকচ কৰিব নোৱাৰে। প্ৰথম লিষ্টতে ভকতৰ আবেদন ল'ব লাগে, তেওঁৰ নিয়ম আছে। গতিকে বিনাশ কৰিবৰ কাৰণে আহি এখন ঘৰৰ আলাই আথানি বাকী নহয়, বস কৰিব লাগিব নানান চিন্তাই ভাৱনা, একদম থাকিল সম্পত্তি থাকিল কি কিন্তু ক'তো সুখ নাই মনত, এনেকুৱা চিন্তাত পেলাই দিব। এতিয়া মূৰটোলৈকে পৰি থাক, মূৰটো দাঙুৱাই নোৱাৰে এতিয়া চিন্তা, একে পাহাৰ হৈ গ'ল মূৰটোত চিন্তা। বস কৰিব লাগিব অনেক বস্তু, বেমাৰ ব্যাধিকে আদি কৰি, অশান্তিকে আদি কৰি, পৰিয়ালৰ বিশৃংখলকে আনি কৰি চাৰিওফালৰ পৰা তাৰমানে দমন কৰি দিব ভগৱানে দি। গতিকে সেইকাৰণে শক্তি পোৱাটো ভাল, সেইটো শক্তিটো ভাল জেগাত প্ৰয়োগ কৰিব লাগে, লোকৰ উপকাৰৰ কাৰণে, জীৱৰ কল্যাণৰ কাৰণে প্ৰয়োগ কৰিব লাগে। আমাৰ অসমত জীৱবিলাক কেৱল হত্যা কৰা হয়, জীৱবিলাক প্ৰাণ লোৱা হয়। কিন্তু আপুনি এতিয়া উত্তৰ প্ৰদেশ যাওক, আপুনি জগন্নাথ আপুনি যাওক, বা আপুনি বৃন্দাবন মথুৰা এইবিলাকত যাওক, ৰাতি চাকৰিলৈ যোৱা মানুহবিলাকে গাড়ীখন ৰাখি আধা কেজি 1 কেজি মগু কিনি, বুট কিনি, এই পাৰ চৰাইবিলাক তাতে মুক্তভাৱে ঘূৰি ফুৰে, কোনেও নামাৰে। বনৰীয়া পাৰ চৰাই, হাজাৰ হাজাৰ পাৰ চৰাই শ দি আহে, ধুনীয়াকৈ দি থৈ, মাহ মগু দি থৈ চাকৰিলৈ গুচি গ'ল। দিনটো তাৰমানে শান্তি পালা মনটো, জীৱকেইটাক খুৱাই থৈ গ'ল। আমাৰ অসমত কি কৰা হয়, যদি কৰোঁ কাৰোবাৰ ঘৰৰ পাৰত আহিল কিবা কাৰণ সন্ধিয়া মই কি মানসিকতা আপোনাৰ। কিছুমান ঠাইত আৰু কিছুমান লোকে কৰে। আজিকালি আমাৰ আধ্যাত্মিকতাটো যিমানেই বাঢ়ি গৈছে, ভাগৱত চৰ্চা যিমানেই বাঢ়ি গৈছে, লাহে লাহে মানুহবিলাক এতিয়া বহুত সাত্বিকতালৈ আহিছে বাৰু, এইবিলাক কমি কমি আহিছে অসমতো। গতিকে সেইকাৰণে ভগৱানে আহি এই ভকত দুজনক লৈ আহি 3 জন্ম লীলা কৰি মানুহক এই ধৰ্মৰ মাৰ্গটোত দেখুৱাইছে যে আপুনি ইমান শক্তিমান হোৱাৰ পিছতো, ইমান সা সম্পত্তিৰ অধিকাৰী হোৱাৰ পিছতো পৃথিৱীৰ ৰজা আছিল হিৰণ্যকশিপু। অকল এখন ৰাজ্যৰ নহয়, পৃথিৱীখনৰ তেওঁ ৰজা আছিল। পৃথিৱীৰ যিমান ৰজা মহাৰজা আছিল সকলোৱে কৰ আৰু খাজনা দিব লগা আছিল। তেওঁৰ আজ্ঞামতে চব ৰজা চলিব লাগিব, নহ'লে সেই ৰজাৰে বিপদ আছিল। চবেই ঈশ্বৰ বুলি গণ্য কৰিব লগা হৈছিল। কিন্তু সেই শক্তি মানুহ এদিন কি হৈছিলে, ভগৱানৰ কিন্তু সৰ্বশক্তি থকাৰ পিছতো তেওঁৰ ভাৱটো, চিন্তাটো, কৰ্মটো যেতিয়া নেকি বেয়া হৈছিল, লোকৰ অন্যায়ৰ কাৰণে হৈছিল, অধৰ্ম কৰিছিল, ঋষি মুনি সাধু সন্তক হত্যা কৰিছিল, হিংসা কৰিছিল, আৰু তেতিয়াই তেওঁৰ বিপদ আহি গ'ল যে ভগৱানে এনেকুৱা কৰিছে যে হ'ব তাৰমানে জগতত নোহোৱা বস্তু এটাকে হ'ল, নৰ আৰু সিংহ হৈ গ'ল। একফালে নৰ, একফালে সিংহ, যে নতুন ৰূপ এটা ল'লে, যিটো সৃষ্টিত বৰ্তমান তেতিয়ালৈকে নাছিল। গতিকে ভগৱানৰ কাৰণে তাৰমানে কোনো, এইটোৱে কথা বুজায় যে ভগৱানৰ কাৰণে কোনো তাৰমানে অসমৰ্থ নাই। ব্ৰহ্মাৰ বাক্যও ৰাখিলে আৰু ইয়াক বধো কৰিলে। সেইটো আমাক দেখুৱাইছে যে আপুনি সৰ্বশক্তিমান যদিও হোৱা, অনেক বুদ্ধিশালীও হোৱা, কিন্তু আপুনি চিন্তাটো ধৰ্মৰ ফালে ৰাখিলে মই আছোঁ, তাতে সহায় হ'ম। সি দুৰ্বলে হওক, তাৰ ফালে মই আছোঁ। 10 লাখ সৈন্য আছিল, যাদৱ সেনাক কৌৰৱে লৈ ল'লে যুদ্ধত। ভগৱান কৃষ্ণক মাত্ৰ পাণ্ডৱে ল'লে যায়। কৃষ্ণই কৈছে যে মই অস্ত্ৰও নলওঁ। ভগৱান কৃষ্ণ কৈছে মই যুদ্ধৰ অস্ত্ৰও নলওঁ। কিন্তু যাদৱ সেনা সেই সময়ত পৃথিৱী বিখ্যাত আছিল, অনেক অস্ত্ৰ শস্ত্ৰ, দিব্য অস্ত্ৰৰ ভাণ্ডাৰ আছিল যাদৱ সেনাৰ হাতত, কৃষ্ণৰ বংশৰ যিটো সেনা আছিলে। গতিকে 10 লাখ সেনা কৌৰৱক মাগিলে প্ৰথম যায়, তেতিয়া কৌৰৱক দি দিলে 10 লাখ সেনা।
প্ৰথম অৰ্জুনে যায় ভগৱান কৃষ্ণক মাগিছিল। গতিকে তেতিয়া কৈছে সখী এটা কথা নহয়, তুমি মোক মাগিছা হয়, মই তোমাৰ স্বীকাৰ কৰিম, তোমাৰ পক্ষত মই থাকিম, কিন্তু এটা কথা নহয়, মইতো যুদ্ধ নকৰোঁ, মইতো অস্ত্ৰ নলওঁ। তেতিয়া অৰ্জুনে কৈছে হ'ব প্ৰভু, আপুনি যুদ্ধ নকৰিলেও কথা নাই, অস্ত্ৰ নল'লেও কথা নাই, আপুনি মোৰ লগত থাকিলেহে হ'ব আৰু মই সাহস পাম। দুৰ্যোধনে ভাবিলে কি বাপ ই মহাবুৰ্বকে মোতকৈ আগত আহি ই এতিয়া কেৱল কৃষ্ণক অস্ত্ৰ নলোৱা মানুহজনক এতিয়া বিচাৰিলে। তেতিয়া দুৰ্যোধনে ক'লে বোলে বোপা দুৰ্যোধন তুমি মোক হেৰি কৰিলে হ'ল, আপোনাৰ সেনাখিনি দিলে হ'ল। বোলে হ'ব সেনাখিনি লৈ যাবা। দুৰ্যোধনে আহি হস্তিনাপুৰত কয় অৰ্জুনৰ নিচিনা বুৰ্বক নাই আৰু, যে কি বোলে আগতীয়াকৈ যায় অৰ্জুনে কৃষ্ণক মাগিলেগৈ, কৃষ্ণৰ অস্ত্ৰও নধৰে বোলে, যুদ্ধও নকৰে বোলে, সেইটো মানুহটো কি কাম হ'ব? আৰু আমাৰ ক্ষতি লাভ হ'ল, গোটেই সেনাখিনি আমি পাই গ'লোঁ। তেতিয়া গান্ধাৰীয়ে কৈছিল অৰ্জুন বুৰ্বক নহয়, অৰ্জুন বুৰ্বক বুলি নাভাবিবা। এতিয়া ভক্তি মাৰ্গটো হ'ল, ভকতৰ লক্ষ্য দৰ্শনটো হ'ল এইটো, তাৰমানে জগতত যিয়েই নহওক, তেওঁৰ জীৱনত যিয়েই নহওক, বংশ পৰিয়ালে এৰিলে তেওঁ ভগৱানৰ পৰা নেৰে মুঠে। পৃথিৱী অনেকে হৈ যাব পাৰে, কিন্তু ঈশ্বৰৰ চৰণৰ পৰা, ঈশ্বৰ ভক্তি মাৰ্গৰ পৰা, সাধু সংঘৰ পৰা তেওঁ কেতিয়াও নেৰে। এ ৰাম 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 এহি মতে কৰন্তে অনেক স্তুতি নতি মনে উপজিল। মই খাব নাপালোঁ অনুষ্ঠানখনত কিবা কাৰণত ভুলক্ৰমে, তেওঁ সাধুজনে দুখ নাপায়, আজি মোৰ ভাগ্যত নাছিল আৰু তেওঁ অভিশাপ কৰি থৈ নাযায় গৃহস্থ। কিন্তু যদি তেওঁৰ ঘৰত কোনোবা এজন ভকতে যদি একাপ চাহ খাই নাহাকে আহিল, এসাঁজ অন্ন নোখোৱাকৈ যদি কোনোবা এজন ভকত যদি দুপৰীয়া সময়ত যাব লগা হ'ল ফুৰি, তেতিয়া কিন্তু তেওঁ হয়তো ঘৰত নাছিল, তেওঁ কিন্তু শুনিলে খুব দুখ পাব। ভকতজন আহিল, চাহ খাব নাপালে বোলে আমাৰ গৃহত আজি। বা তেওঁৰ যিয়ে দুখ কষ্ট নহওক, ভকতে এইখিনি নিজৰ কৰ্মফল বুলি মানি লয়। আনৰ দুখত দুখী ভকত, লোকৰ দুখত দুখী হ'বলৈ কমোৱা কোমল হিয়া, অন্তৰৰ পৰা কুচুৰ কপট সকলো আঁতৰাই নিয়া প্ৰভু, সকলো আঁতৰাই নিয়া, মনৰ মাজৰ অজ্ঞান আন্ধাৰ তেনেই গুচাই নিয়া, তোমাৰ জেউতি জলক হিয়াত পোহৰ হ'বলৈ দিয়া প্ৰভু, পোহৰ হ'বলৈ দিয়া। গতিকে আমাৰ অন্তৰৰ পৰা ভকতে এইটোৱে বিচাৰে যে প্ৰভু অন্তৰৰ যাতে মোৰ কুচুৰ কপটবিলাক আপুনি মোৰ পৰা লৈ যায়, কাঢ়ি লৈ যায়, বেয়া বস্তুবিলাক আপুনি লৈ যায়, আৰু মোক ভাল বস্তু কিছুমান আপুনি মোৰ হৃদয়খনত দিয়ক প্ৰভু, যাতে অলপ হীৰা মুকুতা অলপমান দিয়ক। সেই হীৰা মুকুতাটো হৈছে কি নিৰ্মল ভাৱ, নিৰ্মল চিন্তা, পবিত্ৰ ভাৱ, জীৱৰ প্ৰতি মৰম চেনেহ, আনৰ প্ৰতি প্ৰীতি ভাৱ, ভকতৰ প্ৰতি, সমাজৰ প্ৰতি, জীৱৰ প্ৰতি, আনৰ প্ৰতি প্ৰীতি ভাৱ মোক দিয়ক প্ৰভু, শ্ৰদ্ধা ভাৱ দিয়ক। এই অহংকাৰী হৃদয়খনৰ আপুনি কাঢ়ি লৈ যাওক, এই ভিতৰত থকা কুচুট কপট এইসোপা অলংকাৰ আপোনাৰ নালাগে, আপুনি এইখিনি লৈ যাওক মোৰ পৰা। ভগৱানে কৃষ্ণই বৃন্দাবনত আনৰ ঘৰৰ পৰা গাখীৰ চুৰ কৰিছিলে, মাখন চুৰ কৰিছিলে, আচলতে মাখন চুৰ কৰা নাছিলে। ইয়াৰ আধ্যাত্মিক তত্ত্বটো অলপ বেলেগ ধৰণৰ সাধুসকলে কয়। তেওঁলোকৰ ঘৰৰ যিবিলাক নেকি কুচুট কপট আছিল, অহংকাৰ আছিল, অন্যায় এইবিলাক বেয়া ভাৱ আছিল, সেইবিলাক ভাৱ এই গাখীৰ চোৰৰ জৰিয়তে তেখেতে লৈ গৈছে, সেই গৃহবিলাক পৰিষ্কাৰ কৰি পবিত্ৰ কৰি। সেইকাৰণে কৃষ্ণৰ প্ৰেমত বলিয়া হৈ গৈছিলে, তাৰমানে কৃষ্ণ য'তে হ'লেও কৃষ্ণ কৃষ্ণ দেখা পোৱা হৈ গৈছিল। কাৰণ তেওঁলোক আগৰ পৰাই ভক্তিমান, ভক্তিত গদগদ হৈ থকা জীৱ। সেইবিলাক দেৱলোকৰ পৰা অহা ঋষিহে আছিলে, ঋষিৰ দেৱলোকৰ পৰা অহা দেৱতা, ঋষি পত্নী ঋষি, তেওঁলোকহে আছিলে যে গকুল মথুৰা। তেওঁলোক আগৰ পৰাই ভক্তিপ্ৰাপ্ত জীৱ, প্ৰভুৰ চৰণ কৃপা প্ৰাপ্ত, সেইকাৰণে কেৱল কৃষ্ণ কৃষ্ণ মই দেখিছিলে। এতিয়া কথা হ'ল গোত্ৰ হত্যা পাপ এটা লাগিল নেকি মোৰ গাত, এই বুলি যুধিষ্ঠিৰে সদায় ভাবি থাকে। গোত্ৰ মানে বংশ, কাৰণ তেওঁলোকৰ কৌৰৱৰ নিজৰ পৰিয়াল নহয় জানো, বংশৰ নহয় জানো। গতিকে গোত্ৰ হত্যা পাপ এটা মোৰ গাত লাগিল নেকি, ভুল কৰিলোঁ নেকি সিহঁতক বধ কৰি, সিহঁতক গোটেই সোপা মৰিলে, এতিয়া আমিনো কি শান্তিৰে থাকিম, চিন্তা কৰক সাধুসকলৰ চিন্তা।
ইমান কষ্ট দিলে, এটা দিন এটা ৰাতি এসাঁজ ভাত সুখে খাব নিদিলে, এতিয়া আকৌ তেওঁলোকৰ প্ৰতিয়ে দয়া আহিছে, সাধুৰ হৃদয় যে। কিন্তু ভগৱানে কৈছে নহয়, কৃষ্ণ ভগৱন্তই বাৰে বাৰে প্ৰবোধ দি আছে বোলে দাদা এইটো নহয়, তেওঁলোক অন্যায়কাৰী অধৰ্মী, সেইকাৰণে তেওঁলোকৰ এই কৰ্মফলটো পাইছে তেওঁলোকে। আপোনাৰ কোনো দুখ নাই, আপোনাৰ গোত্ৰ হত্যা পাপে আপোনাক নচুৱে। তেতিয়া কৈছে, অধিক কথা ক'লে কৃষ্ণ, অধিক বুজালে, কিন্তু যুধিষ্ঠিৰে বিষাদ খাই উঠে, নাই 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 মানি নলয়। তেতিয়া ভগৱান কৃষ্ণই যুধিষ্ঠিৰে ক'লে যে বুজি পাইছোঁ, কৃষ্ণকহে দায়বদ্ধ কৰিলে যে এইবিলাক আচলতে তোমাৰহে কুটনাট আছিল। কৃষ্ণটো বৰ দুখ লাগিল। ভগৱান কৃষ্ণ অধৰ্মীসকলক বিনাশ কৰাৰ কাৰণে, ধৰ্ম স্থাপনাৰ কাৰণে অৱতাৰ লৈছে। যুধিষ্ঠিৰে ভুল বুজিলে এতিয়া, নাই মই ক'লে এতিয়া নামানে। এতিয়া ভগৱানে ক'লেও কেতিয়াবা মানুহে নামানা হৈ যায়, মানে এনেকুৱা চিটুৱেশ্যন হৈ যায় কিছুমান। স্বয়ং ভগৱানে কওঁতেও এতিয়া মানা নাই তাৰমানে, এয়া হ'ল মায়া। এতিয়া সেইকাৰণে তেওঁক লৈ যাব কৃষ্ণৰ কাষলৈ। এতিয়া বুজি পাইছে যে ভগৱান চিন্তা কৃষ্ণই উপায় বিচাৰিছে। এই কান্দন্ত কৰিলোঁ বুলি সুহৃদ বিঘাত, ব্যাসৰ বাক্যত নাহি ৰাজাৰ সঞ্জাত, অহন্ত যে যতে অযোগ্য যুগ প্ৰায় চিত্ত, নাহি শান্তি তথাপিতো নিপতি ৰচিত, ঈশ্বৰ ইচ্ছাক কোনে কৰিবে নিৰোধ, ভীষ্মৰ মুখে সেয়াংক কলাইবু প্ৰবোধ। হেন মনে মানিলন্ত ঈশ্বৰ মাধৱে, গৈলা কুৰুক্ষেত্ৰক পাণ্ডৱ বান্ধৱে। ব্যাস মহামুনি আকৌ হেৰি যুধিষ্ঠিৰৰে কি হয়, ককাক নহয় জানো, হয়নে? ককাকৰ ককাক হয়, আজু ককাক হয়। ভীষ্ম পিতামহৰ দেউতাক হ'ল ইফালে শান্তনু ৰজা গংগা, আকৌ ইফালে বিচিত্ৰ বিজয় পুত্ৰ দেউতাক হ'ল ব্যাসমুনি। গতিকে এওঁলোকৰ আজু ককাক হয়। এতিয়া ব্যাস মহামুনি সৰ্বশাস্ত্ৰজ্ঞ যি নেকি লিখিছে, বেদৰ শাখা কৰিছে, এই ভাগৱত পুৰাণ ব্যাস মহামুনিয়ে লিখিছে। এনেহান পণ্ডিত আৰু ইমান জ্ঞানী আৰু কৃষ্ণক সাক্ষাৎ কৰিব পৰা এজন মহাভকত, ইমান পণ্ডিতজনেও কৈছে যে যুধিষ্ঠিৰক এইটো তুমি কৃষ্ণক ভুল নুবুজিবা, তুমি এইটো ভুল বুজিছা। সিহঁতৰ কোনোদিনে ভাল চিন্তাই নাছিল, কোনোদিনে ভাল কথা মনত ভবাই নাছিল, কোনোদিনে আনক সুখ লগা এটা কথাকেই কোৱা নাছিল, কোনোদিনা আনক সুখ দিয়া এটা কৰ্ম তেওঁলোকে কৰা নাছিল। কেৱল হিংসা, অন্যায়, অত্যাচাৰ, ব্যভিচাৰ, অন্যায়, মিছা, এইবিলাকেই আছিল তেওঁলোকৰ ধৰ্ম। সেইকাৰণে তেওঁলোকে নিজৰ কৰ্মৰ ফল ভোগ কৰিছিল। তেওঁলোকৰ গাত আততায়ী দোষ আছে 6টা, তাত তেওঁলোকৰ মৃত্যুৱে শ্ৰেষ্ঠ বিধান আছে। ব্যাস মহামুনিয়েও বুজালে যুধিষ্ঠিৰক এতিয়া পতিয়ান নহয়। সাধুসকলৰ হৃদয় তাৰমানে ইমান কোমল তাৰমানে। এতিয়া ভগৱন্তই ভাবিলে কাৰ ওচৰত নিলে বাৰু, মই কাৰ মুখেদি ক'লে বিশ্বাস কৰিব পাৰিম। ব্যাসে যেতিয়া হাৰ মানিলে, এতিয়া প্ৰভুৰ মনত আহিল পিতামহ ভীষ্মৰ কথা যুধিষ্ঠিৰে প্ৰতিটো কথা কিন্তু বিশ্বাসত লয়। গতিকে তেওঁক আৰু বিশ্বাস কৰে আৰু দৃঢ়ভাৱে তেওঁৰ ওচৰতে লৈ যোৱা ভাল হ'ব। এই বুলি কুৰুক্ষেত্ৰত য'ত নেকি হস্তিনাপুৰৰ পৰা কুৰুক্ষেত্ৰলৈকে পাণ্ডৱ সবান্ধৱে, দ্ৰৌপদী আদিকে, কুন্তি আদিকে, পাণ্ডৱ আৰু কৃষ্ণ গোটেইকেইজনে তালৈকে যাবলৈ ওলাল। কৃষ্ণই তাৰমানে লৈ গ'ল। আৰু কুন্তি আদি
কৰি নাৰী হব গৈলা লৰি মহাভাগৱত ভীষ্ম জয়তে আছে পৰি দেখিলা ভীষ্মক হৰ শয্যাতয়া চন্তে যেন পুৰন্দৰ পাত ভৈলা স্বৰ্গহান্তে যেতিয়া সকলোৱে যায় পিতামহ ভীষ্মৰ ওচৰত যেতিয়া পাইছে দূৰৰ পৰাই দেখিছে যেন স্বৰ্গৰ পৰা যেন ৰজা ইন্দ্ৰহে আহি এটা যেন মাটিত পৰি আছে এনেকুৱাকৈ অচল হৈ এনেকুৱাকৈ পিতামহ ভীষ্ম তাথৰ শয্যাত নিহাকৈ পৰি আছে যত দেৱ ঋষি ৰাজ ঋষি ব্ৰহ্ম ঋষি নাৰদ প্ৰমুখ্যে দুইতে মিলিলা হৰিষি ব্যাস শুক বশিষ্ঠ প্ৰমুখ্যে ঋষি ৰাজু ভীষ্মৰ আগত বহি পাতিলা সমাজ আজি একান্ত ভকত এজনৰ যদি কেতিয়াবা দুৰ্গতি হয় নৰিয়াত পৰি থাকে ক'তো উঠিব নোৱাৰা অৱস্থা তেওঁৰ ভক্তিৰ গুণতে ভাল ভাল ভকত বৈষ্ণৱসকল গুণী জ্ঞানীসকল বিজ্ঞ ভকতসকল ব্যক্তিসকল আহি তেওঁৰ ঘৰত উপস্থিত হ'ব হয়তো কিছু সময় সভা পাতি তেওঁলোকে বহি ল'ব পৰিয়ালটো সন্তোষ দিব আনন্দ দিবৰ কাৰণে ঠিক তেনেকুৱাকৈ পিতামহ ভীষ্মৰ যি নেকি গুণ আছিল গৰিমা আছিল ঈশ্বৰ কৃষ্ণৰ একান্ত ভক্ত আছিল তেওঁৰ গৰিমা ত্যাগ মহানতা উদাৰতা এই ভাল গুণবিলাকে জগতত গোটেই বিশ্বব্যাপী গৈছে আৰু সেইকাৰণে ব্ৰহ্ম ঋষি আহিছে ৰাজ ঋষি আহিছে আৰু দেৱ ঋষি নাৰদকে প্ৰমুখ্য কৰি ব্যাস বশিষ্ঠ শুকমুনি একে ডাঙৰ ডাঙৰ যিসকল নেকি শাস্ত্ৰজ্ঞ ব্যক্তি গণ্য মান্য সেই সময়ৰ তেওঁলোকৰ পিতামহ ভীষ্মৰ ওচৰত আহি সমস্তই আহি সভা পাতি বহি আছে মাজতে পিতামহ ভীষ্ম মৃত্যুৰ সময়ত এটা জীৱই যদি সেই কৃপাটো লাভ কৰে ভগতৰ সংগটো বহুত ঘৰৰ ভাৱৰ দুখ তেওঁ পাহৰি গৈছে আমাৰ শৰীৰৰ যিবিলাক ৰোগ ব্যাধিয়ে পীড়া কৰিব সৰৰ নিচিনাকৈ সেই মৃত্যুবেলা আমি সাধুসংগ পোৱাৰ লগে লগে পাহৰি যাব পাৰিম সেইকাৰণে গুণী জ্ঞানী হ'ব লাগে সেই সাধু অকল টকা পইচা দিলে নাহে তেতিয়া টকা পইচা ঐশ্বৰ্য বিভূতিয়ে নানিব পাৰে সাধুসকল গুণেহে আনিব হে ৰাম 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 হৰি ৰাম ৰাম এই সবাকো কৰিলা পূজা যাক যেন বিধি কৃষ্ণ কৰে কিয়া যেন পাইলা নিধি ইমান গণ্যমান্য ব্যক্তিসকল যদিও বহি আছে তথাপিতো ভগৱান কৃষ্ণক যেতিয়া দেখা পাইছে তেতিয়া পিতামহ ভীষ্মই নৱনিধি পোৱা যেন পাইছে নটা ভঁৰাল এই পূজা কৰাৰ কথা যে ভীষ্মসকল যে কৰি আছে ভকত বৈষ্ণৱ যেতিয়া উপস্থিত হ'ল তেওঁৰ মাজত লৈ পেলাই বহিল পূজা কেনেকৈ কৰে বৰ সুন্দৰ কথা বাৰু এইটো হ'ল এই দ্ৰৌপদীয়ে বসুদেৱে নিয়ৰ লগাই বান্ধি থৈছিলে ভগৱান কৃষ্ণৰ তাতে উপজিলে কংসৰ কাৰাগাৰত দৈৱকীয়া বসুদেৱ তাতে শপতে স্নান কৰা বুলি ক'লে বান্ধি থোৱা মানুহ কেনেকৈ স্নান কৰিলে সাতখান ৰজা ইফালে তালা লগাই থৈছে দীঘৰী আছে যাবাই নোৱাৰা তোমালোকে ইয়াৰ পৰা কৰতো ঠিক তেনেকুৱাকৈ মনেৰে কৰিছে আপুনি কেতিয়াবা যেতিয়া আপুনি অচল হৈ যাব আমি মানুহৰ প্ৰতি নমনীয়তা যিটো নমনীয়তা যদি প্ৰকাশ হয় চকুই দি
চকু দি প্ৰকাশ কৰিব লাগিব তেতিয়া জানা যাব যে এই মানুহটো আচলতে নৰম বা তেওঁ পূজা কৰিছে সকলো এইটো বুজিব গ'লে এইটো আধ্যাত্মিক যে সহস্ৰ বছৰ যুদ্ধ কৰি আছিল গা আৰু গজেন্দ্ৰ যে ই সৰবৰ যুদ্ধ কৰাৰ তাতকৈ একো নাছিল গজেন্দ্ৰই পদুমফুলটো ক'ত পালে তাৰমানে এই পদুম ফুলটোৰ অৰ্থ হৈছে নাম নাম প্ৰভুৰ নাম শংখ চক্ৰ গদা পদ্ম এই চাৰিটা বস্তু চাৰিটা এই গুৰুদেৱ নাম ভকত আৰু আনফালে প্ৰভুৰ নাম লৈছিলে নামে উদ্ধাৰ কৰে বিপদৰ বেলা এদিন বিৰাট ধুমুহা বতাহ আহিল গুৰুজনাৰ দিনতে খুব ধুমুহা বতাহ আহিছে এতিয়া ভকতসকলে প্ৰসংগ কৰি আছে ধুমুহাই আহি চব বস্তু ভাঙি চিঙি উৰাই লৈ যাব বিচাৰিছে এনে সময়তে দুজনমান ভকতে তাৰমানে কেৱল কি কৰিছে ৰূপ ধ্যান কৰি আছে ৰূপ ধ্যান কৰি আছে আৰু কেইজনমানে নাম লৈ আছে তেতিয়া দুজনমান ভকতে সেই ৰূপ ধ্যান কৰা ভকতকেইজনক কৈছে যে এইটো ৰূপ ধ্যান কৰা সময় নহয় এইটো নাম লোৱা সময় সংকটৰ সময়ত নাম সকলোতকৈ শ্ৰেষ্ঠ বুলি কৈছে ৰূপ ধ্যানত যেতিয়া আপুনি নাম ল'ব নোৱাৰিব কণ্ঠৰে সেইটো আকৌ বেলেগ তেতিয়া আপুনি হৃদয়তে ৰূপ ধ্যান কৰক নাম লোৱা সময় আকৌ সেইটো পাই যাব আকৌ নাম লোৱা সমানে পাই যাব কিন্তু দুটাই কৰিব লাগে কিন্তু এইটো কিয় কৰিছে তাৰমানে যে অতি বিপদ আহিলে আপুনি নাম লওক অতি বিপদ নাম সেইকাৰণে সেই পদুম ফুলটোৰ নাম কাৰণ পদুম ফুল নামৰ প্ৰতি আনফালে ভকতজনৰ কি দিছে প্ৰভু পদুম ফুল দিছে পদুম ফুলটো কি বস্তু শুভ্ৰ বস্তু সুগন্ধিত শুভ্ৰ বস্তু নিষ্কাম বস্তু মনৰ পবিত্ৰ ভাৱ লাগে ভগৱানক যদুৰাই কি দিব যাদৱৰাই কি দিব মাধৱৰাই ব্ৰহ্মাণ্ডৰ ভিতৰত যত বস্তু আছে সমস্তে তোমাতে পায় কি দিব আসন বসন যাৰ গুৰুৰ বাহন গতিকে ভগৱান আমি কি দিব পাৰোঁ ঈশ্বৰৰ ওচৰত আমি ইয়াতে জন্ম হোৱাৰ পিছত ইয়াৰ পৰাহে আমি আহৰণ কৰিছোঁ বস্তুবিলাক আকৌ ইয়াতে থৈ যাব লাগিব আমি চৰকাৰে অফিচ এটা দিছে SC চব লগাই দিছে তাত চাকৰি কৰিব দিছে কিন্তু আপুনি ৰিটায়াৰ হোৱাৰ পিছদিনাখনৰ পৰা আৰু তাতে আৰু আপোনাৰ সেইটো স্থায়ী নহয় আৰু সেইটো চৰকাৰৰ বস্তু আপুনি এৰি দি থৈ আপুনি আহক কোৱাৰ্টাৰো এৰি দিব লাগিব সেইদিনা অফিচো এৰি দিব লাগিব কোৱাৰ্টাৰো এৰি দি থৈ ঘৰত আহিব লাগিব আপোনাৰ স্থানত আমিও ঠিক তেনেকুৱাকৈ ইয়াতে আছোঁ ইয়াতে আহৰণ কৰিছোঁ আৰু ইয়াৰ পৰা আমি গুচি যাবৰ দিনাখন ইয়াতে থৈ যাব লাগিব কাৰণ আহৰণটো ইয়াৰে আছিলে মোৰ বুলি ভবাতে ভ্ৰম সেইকাৰণে ভকতৰ কাৰণে মোৰ বুলি বস্তু একো নাথাকে ৰাম 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 এই ভীষ্মৰয় অৱস্থা দেখি হলুতক মুখে কাষতে আচন্ত পাঞ্চু ভাই